নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। বাৰীলে বুলি আহিছোঁ। এয়া গধূলি ভাত সাজৰ বাবে কিবা এটা পাচলি বোলো বিচাৰি পাওঁনি। এইপিনে বেঙেনা লাগি আছে কেইবাটাও, কিন্তু ছিঙিবলৈহে বেয়া পাইছোঁ জানেনে, বহুত বেছি কাঁইট হয় সেইবাবে। আৰু ইফালে তিতাকেৰেলা এজোপা ইমান ধুনীয়াকৈ উঠিছিলে চাওকচোন। কালি আহি বান্দৰে মানে কেৰেলাকেইটা গোটেইকেইটা খাই থৈ গ'লহি। আমাৰ ইয়াত বান্দৰৰ উপদ্ৰৱ বহুত বেছি, মানে ইয়াত একো খেতি কৰিবই নোৱাৰি পাচলি, মানে তাহাঁতি খাই নষ্ট কৰি থৈ যায়। আৰু ইফালে নোখোৱাৰ ভিতৰত ভেন্দি আৰু ভাতকেৰেলাই নাখায় সিহঁতে, কোমোৰাও নাখায় বাৰু। আৰু ইফালে মা আহিছিল, মা কাইলৈ যাবগৈ, তেওঁ হাতী ভেকুৰী কেইটামান লাগে বোলে। মই বোলো ছিঙিবলৈ ক'লোঁ, তেওঁ ছিঙিবলৈ কোৱাত লাগি গৈছে। আৰু মই মানে ছিঙিবলৈ বহুত বেয়া পাওঁ, বহুত পৰুৱা হৈছে গছজোপা, আৰু ভেকুৰীবোৰ কিবা ক'লা ক'লা পৰি গৈছে, লাগোতে বহুত বেছি লাগি আছে। আৰু ইফালে ভেন্দি কেইটামানো ছিঙি ল'লোঁ ধুনীয়াকৈ। আৰু ভেন্দিবোৰ যদি নিছিঙো দুই এদিনতে বেছি বুঢ়া হৈ যায়, সেইবাবে এয়া ছিঙি পেলালোঁ এইকেইটা। আৰু এইফালে আকৌ তিতামৰা মিঠামৰা শাকো এনেকৈ টেঙামৰাও আনিলোঁ। হৈ গ'ল আৰু ৰেডি গধূলি ভাত সাজৰ বাবে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ধনৰ বহুত বেছি আজি গা বেয়া জানেনে, জ্বৰ হৈছে, মানে তাইক দৰৱ খুৱাইছোঁ যদিও বহুত